নমস্কাৰ, সুপ্ৰভাত, জয় জুবিন দা আৰু জুবিন দা ন্যায় পাব লাগে। আৰু ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ বিষয়টো হৈছে হিংসা। এই ঘৰটো দেখিছেনে? আপোনালোকক মই দূৰৰ পৰা দেখাম। বহুত মানুহে হিংসা কৰে, জ্বলে। অতি কম সময়ৰ ভিতৰত ৰাতিপুৱাই গধূলিয়ে কষ্ট কৰি দেউতাই লৈ দিয়া মাটিডোখৰত ঘৰ বনালোঁ। ইমান ডাঙৰ বনাম বুলি ময়ো ভবা নাছিলোঁ, কিন্তু সপোন এটা আছিলে, এটা ডাঙৰ ঘৰ হওক, তলাতল ঘৰ হওক। চবেই কৈছিলে কেনেকৈ বনাবি, কি বনাবি। যিটো সময়ত এই ঘৰ বনাবলৈ মই আৰম্ভ কৰিছিলোঁ, ঘৰটোৰ বনাবলৈ নিজৰ হাতত টকা বুলিবলৈ একোৱেই নাছিল। গোটেইখিনি আছিল মাত্ৰ বন্ধন গোটৰ লোন, কোনোবা সৰু সুৰা মাইক্ৰ' ফাইনেন্সৰ লোন, সেইবোৰ লৈয়ে বনাইছিলোঁ। আৰু সেইবোৰ লৈয়ে মই আগবাঢ়ি গ'লোঁ, ব্যৱসায় কৰিলোঁ। দিনে ৰাতিয়ে কষ্ট কৰিলোঁ, ঘৰত বহুত গালিও খালোঁ, কাৰণ সময় দিব নোৱাৰাৰ বাবে। যুঁজি যুঁজি ঘৰটো বনালোঁ, নিজৰ কৰিবলগীয়া সকলোখিনি কৰিলোঁ, কিন্তু আজি মানুহৰ চকুত লাগে। আজি যদি মোৰ দোকানত মোৰ যিটো মানুহে মোৰ প্ৰতি থকা বিশ্বাসৰ লৈ মানুহে মোৰ ওচৰত কামবোৰ কৰাবলৈ আহে, হয় মই কাম কৰি দিম, দুটকা নিশ্চয় ল'ম, সেইটোত মই কোৱা নাই যে মই নলওঁ একো। কাৰণ মই সমাজ সেৱাটো কৰিবলৈ বহা নাই, মই ব্যৱসায় যিহেতু মই দুটকা এটকা মই ল'বই লাগিব, কিন্তু সেই বুলি মানুহক লুটি পুতি নাখাওঁ বা কাৰো পৰা অন্যায় কৰি নাখাওঁ। তো কিছুমান মানুহে ভাবে যে মই মানুহক অন্যায় কৰি মানে লুটি পুতি খাই এইখিনি কৰিছোঁ। তো মানুহে দেখিব নালাগে, ঈশ্বৰে দেখিছে মই কি কৰি লৈছোঁ। আজিলৈকে অন্যায়ৰ নামত এটকাও খোৱা নাই আৰু ভৱিষ্যতেও নাখাওঁ। মোৰ ল'ৰা ছোৱালীক ৰাতিপুৱাই কৈছোঁ, অন্যায় কেতিয়াও জীৱনত কাৰো লগতে নকৰিবি। যদি কাৰোবাৰ পৰা কিবা খাইছ, ভৱিষ্যতে ঘূৰাই দিবি। মনত থকা ভুলতে যদি কাৰোবাৰ পৰা লৈছ, যদি মনত থাকে, মনত বোজা লৈ কিনে মৰাতকৈ মানে বোজা লৈ জীয়াই থকাতকৈ মৰি থকাই ভাল। কিন্তু কিছুমান মানুহে জ্বলিছে, পুৰিছে, তো তেওঁলোকক কওঁ নিজে কষ্ট কৰক, কাম কৰক, লোকৰ কামত নজ্বলিব। লোকে কি কৰিছে সেইটো নাচাব, হয় চাওক, তেখেতক অনুসৰণ কৰক, কিন্তু তেখেতক হিংসা নকৰিব। আপুনি যদি হিংসা কৰে, মোক হিংসা কৰে, মোৰহে উন্নতি হ'ব, আপোনাৰ উন্নতি নহয়। কাৰণ আপুনি মোৰ কথা ইজনৰ আগত গাব, সিজনৰ আগত গাব, ফ্ৰীতে মোৰ এডভাৰটাইজমেণ্টহে হ'ব, মোৰ বিজ্ঞাপন কৰিব। মই কি কাম কৰোঁ, কেনেকৈ কৰোঁ, সেয়া বিজ্ঞাপন কৰিব, মোৰ বেয়া নকৰে। কিন্তু আপুনি যে নাৰদমুখী, ইজনৰ কথা সিজনৰ আগত লগোৱা, সেই স্বভাৱবোৰ গম পাব। আৰু যদি আপুনি কোনোবাই লুটি পুতি খাম বুলি ভাবি আছিলে, তাৰে যদি মই বাট বন্ধ কৰিলোঁ, মোক দুখ নিদিব। মই নিজেও নাখাওঁ, আনকো খাবলৈ নিদিওঁ। জয় জুবিন দা, আৰু জুবিন দা ন্যায় পাবই লাগিব। আৰু তাৰ বাবে আমি যিখিনি কৰিবলগীয়া চেষ্টা আমি কৰিমেই। এতিয়া ইমানেই। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত আকৌ আহি আছোঁ।